Hello guys, নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ বহুত বেছি ভাল। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ বৰ্তমান। তো গাইজ এতিয়া কথাটো হৈছে মই আজি প্ৰায় 1.5 মাহ মানৰ পৰাই মই ভিডিঅ' দিব পৰা নাই মোৰ চেনেলটোত। কিছুমান বিশেষ অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ আৰু ধৰক কিছুমান প্ৰব্লেম এডজাষ্ট কৰোঁতে অকণমান টাইম লাগে, সেইকাৰণে মোৰো অকণমান টাইম লাগিল। বাকী এতিয়া আপোনালোকক এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। যদি বেয়া নাপায় চাব, ভিডিঅ'টো কেনেকুৱা লাগে ক'ব। আৰু একচুৱেলি ৰাসতো মই ভিডিঅ' দিব পৰা নহ'ল, কাৰণ কৈছোঁৱে মোৰ কিছুমান অসুবিধা আহি পৰিছিল, প্লাছ মোৰ গাও বেয়া আছিল ৰাসৰ টাইমত, সেইকাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ ৰাসত। বেয়া নাপাব আপোনালোকে। গা বেয়াৰ কাৰণে যিহেতু মই ৰাস চাব নাপালোঁৱেই, সেইকাৰণে ভাবিলোঁ আমাৰ যিহেতু শ্ৰী শ্ৰী আউনীআটী সত্ৰত আমাৰ পালনাম চলি আছিলে, পালনামক সেইদিন চাব গ'লোঁ মোৰ লগৰ এজনীৰ লগত। তো তাত গৈও মই ভিডিঅ' ভালকৈ বনাব পৰা নাছিলোঁ, কাৰণ মোৰ লাজ লাগে এতিয়া মই ভিডিঅ' ইমান কমফৰ্টেবল হোৱা নাই। তো কেইটামান ক্লিপ লৈছোঁ, এডিট কৰিছোঁ, কেনেকুৱা লাগে আপোনালোকে চাব ভিডিঅ'টো। ব'লক তেনেহ'লে ভিডিঅ'টো চাই লওঁ। আৰু এয়া আমি আহি পালোঁ গাইজ। মানুহ হ'ব যেন লাগিছে বাৰু গাড়ীবোৰ দেখি। বাৰু যি কি নহওক আমি গাড়ীৰ পৰা নামি লৈছোঁ, ৰ'ব এক ছেকেণ্ড। তো গাইজ গাড়ীৰ পৰা নামি ল'লোঁ দুইজনী, আৰু বাকী আমাক দুজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। একেবাৰে আজি অকণমান সাজি কাচি আহিছোঁ বোলো, বহুত দিন যোৱা নাই একেলগে ক'তো। তো এতিয়া গৈ থাকোঁ ব'লক। তুমি কোন ভাগৰ লোৱা, মিঠাতেলৰ লোৱা নে ঘি লোৱা? মিঠাতেলৰ বটল লোৱা নি? তো গাইজ ধূপ চাকি লৈও ল'লোঁ আমি দুজনী, আৰু এতিয়া ডাইৰেক্ট সেৱা কৰিব গৈ আছোঁ। আৰু আমাৰ আগফালে এয়া মানুহ ডাইৰেক্ট স্কুলৰ পৰাই আহিছে চাগে। আৰু মই গামোচাখন লৈ লৈছোঁ এতিয়া সেৱা কৰাৰ সময়ত, কাৰণ সেৱা কৰাৰ সময়ত যদি গামোচাখন নাথাকে লগত ভাল নালাগে। এতিয়া ব'লক সেৱা কৰিব যাওঁ। বাকী আপোনালোকে এই ঘৰবোৰ যিবোৰ দেখিছে, এইবোৰ হৈছে আমাৰ সত্ৰৰ ভকতসকলে থকা বহা। ৰ'ব এতিয়া মেইন কথা হৈছে আমি চেণ্ডেলযোৰ ক'ত থ'ম। চেণ্ডেলযোৰ যদি হেৰাই মোক ঘৰত সোমাব নিদিব মানে, কাৰণ বহুত কেইযোৰ চেণ্ডেল মই হেৰুৱাইছোঁ। এতিয়া চেণ্ডেলযোৰ ক'ৰবাত থৈ লওঁ, ৰ'ব এক ছেকেণ্ড। পাই গ'লোঁ দিয়ক গাইজ চেণ্ডেল থোৱা জেগা। এয়া চেণ্ডেল থৈ দিলোঁ, এতিয়া ডাইৰেক্ট সেৱা কৰিব গৈ থাকোঁ ব'লক।
আৰু এইটো বস্তু আপোনালোকে লক্ষ্য কৰিছেনে গাইজ? এয়া কি জানেনে আপোনালোকে? মই কৈছোঁ শুনক, এয়া হৈছে প্ৰায় 500 বছৰ পুৰণি এডাল তুলসী খুঁটি। আচৰিত নহয়নে? ময়ো আচৰিতেই হৈছিলোঁ প্ৰথমতে, কিন্তু এয়াই সত্য। আৰু আমাৰ কপালখন চাগে ভাল, যিটোৰ কাৰণে আমি এইবোৰ বস্তু আমি এতিয়ালৈকে দেখা পাই আছোঁ। আৰু অকল এয়া বুলি নহয়, আৰু বহুতো বস্তু আছে যিবোৰ আমি চাবলৈ বাকী আছে। আৰু সকলো জেগাত ধৰক ভিডিঅ' ফটো এইবোৰ এলাউ নাথাকে, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিম। আপোনালোকে যেতিয়াই আহে মাজুলী, তেতিয়া আপোনালোকে নিশ্চয় আহিব ইয়াত। বহুতো বস্তু আপোনালোকে দেখাব আৰু আপোনালোকৰ সেইটো ভাল লাগিব। আৰু গাইজ বহুত ভোক লাগিছিল, সেইকাৰণে মই লৈ লৈছোঁ মোৰ ফেভৰেট বস্তু ফুচকা। দেন খাই লৈ ৰ'ব। আৰু লগতে খাই ল'লোঁ ইয়াৰ ফ্ৰাইড ৰাইচ। তো এতিয়া গৈ থাকোঁ আৰু। আৰু তাই আকৌ দোকান এখনত সোমাল। আমি মানে ইমানেই দোকানবোৰত সোমাইছোঁ, কিন্তু তেনেকৈ একো লোৱা নাই। সৰু সুৰা এটা দুটা বস্তু লৈছোঁ, কিন্তু দোকানত বেছিকৈ সোমাইছোঁ আমি। আৰু ফৰ দ্য লাষ্ট টাইম এয়া আইচক্ৰীম খাব লৈছোঁ, কিন্তু খাই ইমানেই ঠগন খালোঁ, কাৰণ আইচক্ৰীম একেবাৰে ডুপ্লিকেট আইচক্ৰীম বিক্ৰী কৰি আছিলে ভাইটিটোৱে। ভাইটি, মোক যদি কেতিয়াবা লগ পোৱা, তুমি মোৰ 30 টকাটো ঘূৰাই দিবা, অনুগ্ৰহ কৰি। আৰু এইয়া বৰ্তাজনে ৰঙালাও বিক্ৰী কৰি আছে। কোনে কোনে ৰঙালাও খাই ভাল পায় কমেণ্ট কৰি জনাব। মই কিন্তু একেবাৰে বেয়া পাওঁ। মই কিনাও নাই, ভাল পালে লৈ গ'লোঁ হয় এটা। এতিয়া ঘৰত গৈ থাকোঁ আৰু গাড়ীত বহি দিলোঁ। এয়া ওচৰতে ভাইটি এজন আছে। ভাইটি চেচ।
তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। গম পাইছোঁ বাৰু ইমান এটা ভাল হোৱা নাই, খেলি মেলি হৈছে, কিন্তু তথাপিও মই ক্লিপ কেইটামান ল'লোঁ আৰু আপোনালোকক দেখালোঁ আমাৰ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পালনাম কেনেদৰে হয় তাৰ অকণমান দৃশ্য আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ এইখিনি, লগ পাম এটি অন্য ভিডিঅ'ত। দিলে টাটা, বাই বাই।